নমস্কাৰ যদি কোনো ছোৱালী বা মহিলাই বগা স্ৰাৱত ভুগি আছে ধাতু স্ৰাৱত ভুগি আছে যোনটো লিকৰিয়া বুলি কওঁ বা মাহেকীয়াৰ সময়ত যোনটো পেইন হয় পেইনফুল পিৰিয়ড সেইটো যদি হয় বা হেভি পিৰিয়ড হৈ যায় মাহেকীয়াৰ সময়ত বহুত বেছি ব্লিডিং হয় বা বহুত কম ব্লিডিং হয় তেনেকুৱা যদি প্ৰব্লেম হয় বা ইৰেগুলাৰ পিৰিয়ড মানে এইটো মাহত পিৰিয়ড হৈছে নেক্সট মাহত পিৰিয়ড হোৱা নাই বা 15 দিনৰ মূৰে মূৰে পিৰিয়ড হৈ আছে যদি এনেকুৱা সমস্যা হয় বা পিচিঅডি বা পিচিঅএছ এনেকুৱা ধৰণৰ সমস্যাত যদি ভুগি আছে তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই ডক্টৰ টি আৰ হেল্থ কেয়াৰে এইটো সমস্যাৰ সমাধান বিচাৰি উলিয়াইছে মানে ইউটেৰাছৰ যিকোনো সমস্যাৰ সমাধানৰ বাবে ডক্টৰ টি আৰ ফিমেল কেয়াৰ কিট আপুনি ল'ব পাৰে কাৰণ এইটো 100% ছেফ হয় আৰু উন্নত মানদণ্ডৰ আয়ুৰ্বেদিক ইনগ্ৰিডিয়েণ্ট আছে লাইক শতাব্দী অশোকা কালী মুছলি অৰ্জুনা উলট কম্বল নাগকেশৰ বাচাকা লৌহ ভস্ম আদি কৰি 53 বিধ আয়ুৰ্বেদিক জড়িবুটি ইয়াত মিশ্ৰণ হৈ আছে এইটো কেনেকৈ খাব তাৰ ভিতৰত কেপচুল পোৱা যাব কেপচুলটো এটাকে কেপচুল দিনত দুবাৰ খোৱাৰ পিছত খাব পাৰে আৰু সিৰাপটো 10 ml কে দিনত দুবাৰ খোৱাৰ পিছত খাব পাৰে ডক্টৰ এডভাইচত আৰু এইটো মেডিচিন কেনেকৈ পাব ওপৰত দিয়া স্ক্ৰীনত দিয়া নাম্বাৰত কল কৰিব পাৰে ডাইৰেক্ট যোগাযোগ কৰি এইটোৰ বিষয়ে অধিক জানি মেডিচিনটো অৰ্ডাৰ কৰিব পাৰে কমেণ্টত লিংক অৰ্ডাৰ বুলি দি দিব এমাজন মেছ'ৰ লিংক আপোনালোকে পাই যাব এমাজন মেছ'ৰ পৰা আপুনি এইটো অৰ্ডাৰ কৰিব পাৰে আৰু যদি মোৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত এবাৰ কল কৰিব ধন্যবাদ